ইউপিপিএল আৰু বিপিএল ইউনাইটেড হ'ব লাগে বুলি আবছু সেক্ৰেটাৰী বৰ সাহিত্য সভাৰ সেক্ৰেটাৰীয়ে লেটাৰ লিখিছে ডিফেন বড়ো ডাঙৰীয়াই সেইবিলাক মুখেদি কোৱা কথাটো লৈ পেলাই ইমান ডাঙৰ প্ৰেছ মিট কৰাৰ কোনো প্ৰয়োজনেই নাছিল বড়ো জাতিৰ 1 নম্বৰ কালপ্ৰিট বুলি ক'লে চন্দন আৰু খাম্পা এই দুইজনৰ কাৰণে মই আবছুৰ লগত মিলাব পৰা নাই এক সময়ত তো আবছু আপোনালোকে ছাত্ৰ সংগঠন হিচাপে আপোনালোকেও স্থিতি ক্লিয়াৰ থাকক এইটো নিশ্চয় নাজানাকে কৈছে জানিলে এইটো নকলে হয় শৰ্ত দিছে এইবিলাক কওকচোন 12 তাৰিখৰ পিছত সিহঁতে কিবা কিবি ক'ব বুলি কৈছে 12 তাৰিখটো বাদ চাই থাকক আপোনালোকে 12 তাৰিখৰ পিছত আবছু বা বড়ো সাহিত্য সভাৰ সেক্ৰেটাৰীয়ে কি কয় সেইটো আপোনালোকে শুনি লওক আমি কি চৰ্ত দিছে দিয়া নাই এইবিলাকত লাগি থাকি লাভ নাই মই কৈছোঁ ইয়াৰ গোটেই কিবাটো চন্দন আৰু খাম্পাহে ইয়াতে জুই জ্বলাই আছেতো কিন্তু আবছু আপোনালোকে ছাত্ৰ সংগঠন হিচাপে আপোনালোকেও স্থিতি ক্লিয়াৰ থাকক আমি কোনো দলৰ লগত এইফালে বায়াস হৈ পেলাই কথা নকম বা কাম নকৰিম এইবিলাক থাকক কিন্তু নহ'লে ফাঁচি যাব খবৰদাৰ ইয়াৰ বিৰাট ডাঙৰ জাল আছে এইটো মইতো কৈ দিছোঁ চন্দন আৰু খাম্পা আছে ইয়াত আগতো চন্দন আৰু খাম্পাৰ কাৰণে মই আবছুৰ লগত মিলাব পৰা নাই এই দুইজনে মোক ভাগ কৰি লৈ গৈছে স্পষ্ট কথা স্যার এটা প্রশ্ন অঞ্চলের বা বিটিসি অঞ্চলের শিক্ষক শিক্ষয়িত্রীসকলে মানে বাহিৰত আছে এইটো প্ৰমোদ বড়োৰ কথা এইটো প্ৰমোদ বড়োয়ে আমাৰ বহুত টিচাৰক বিটিসি বাহিৰত পঠাই দিছে এইটো মই আকৌ লৈ আহিম এইটো ডাঙৰ ইস্যু নহয় মই লৈ আহিব পাৰে এইটো ডাঙৰ ইস্যু নহয় এইটো লৈ আহিম মই দিলীপ শইকীয়া কোৱা নাই দিলীপ শইকীয়া যিটো কথা কৈছে এইটো নিশ্চয় নাজানাকে কৈছে জানিলে এইটো নকলে হয় ইয়াৰ আমাৰ ক'ব লগা একো নাই এইটো সাংবিধানিকভাৱে যিটো বড়ো জাতিক জীয়াই থকাৰ যিটো অধিকাৰ দিছে ইয়াৰ ওপৰত কোনোবাই যদি কিবা কয় এইটো নিশ্চয় বেয়া লাগিবই মই অপেনলি কৈছোঁ কোনোবা কোচ ৰাজবংশী জাতিয়ে সাংবিধানিকভাৱে আজিৰ দিনত জীয়াই থকাৰ কাৰণে যিখিনি অধিকাৰ পাইছে ইয়াৰ ওপৰত আপুনি যদি কিবা আঘাত কৰে সেইটো বেয়া পাবই কোনোবা বেংগলী সমাজে আজি অসমৰ ক্ষেত্ৰত জীয়াই থকাৰ কাৰণে যিখিনি সাংবিধানিক অধিকাৰ পাইছে ইয়াৰ ওপৰত কোনোবাই যদি আঘাত কৰে সেইটো বেয়া পাবই এইটো কমন এইটো দিলীপ শইকীয়া ডাঙৰীয়াই কি কৈছে সেইটো আজি মুখেদি ক'ব পাৰে সেইটো প্ৰেক্টিকেল নহয়